Hello everyone. মই আজি ওলাই আহিছোঁ মোৰ ফ্ৰেণ্ড মানে ৰশ্মি তাইৰ মেহেন্দি হয় তো তাই মেহেন্দি ৰচমৰ কাৰণে মোক মাতিছিলে তো এতিয়া ওলাই মই আহি আছোঁ অংকিতাৰ লগত বাট তাই ঘৰটো কোনখিনিত আছিলে মই পাহৰি গ'লোঁ আৰু তাইকো ফোন মাৰি আছোঁ তাইও বিজি হৈ আছে নেকি ফোনটো ৰিচিভ কৰা নাই আৰু ফাইনেলি বহুত টাইমৰ পিছত ফোনটো ৰিচিভ কৰিলে বিচাৰি আহি পালোহি চাওক ঘৰ আৰু এয়া কইনা চাওক আৰু এয়া কইনাৰ মাত শুনকচোন তাইৰ চিঞৰ শুনক পিছত মই ক'লোঁ যে মোকো অলপ লগাই কৰি দিয়ক মোৰো বিয়াখন হয় যদি হওক আৰু সোনকালে ইমান লেট হৈ আছে বিয়াখন তো লগালোঁ অলপ মেহেন্দি আৰু এয়া চাওকচোন দৰাৰ লগত কথা পতা ষ্টাইল তাই কাইলৈ বিয়া আৰু দৰা এতিয়ালৈকে বজাৰেই কৰি আছে আৰু তাই ষ্টাইল চাওক দৰাৰ লগত কথা পতাৰ চাবি নহয় ছাতি ও ছাতি লোৱাই নাই ঘৰলৈ আহি আছে ঘৰ পোৱাই নাই ঘৰৰ পৰা নগাঁৱলৈ যাব ছাতি কাইলৈ ৰাতিলৈহে লাগে এতিয়াকে কিনিব লাগে কাইলৈ দিনত কিনিব এয়াই হৈছে আজিকালি ডিজিটেল যুগ তাই মানে একদম পুৰা ড্ৰেছ চেঞ্জ কৰি বিন্দাছ বহি আছে মানে কমফৰ্টত একদম পঢ়া মোচন চাওক তাইৰ আৰু ফাইনেলি আমি এতিয়া কিবা কিবি এটা খাই বিয়া ঘৰত আহি গ'লোঁ ঘৰলৈ বুলি ৰিটাৰ্ণ হয় আৰু আমি দুইজনী এতিয়া আহি আছোঁ আৰু অকলে এতিয়া ৰাতি 8:30 9টামান বাজিছে তো এতিয়া গৈ আছোঁ আৰু ঘৰ পামগৈ আৰু মোৰ মেহেন্দিখিনি চাওক না আপোনালোকে কেনেকুৱা লাগিছে চিম্পলকৈ লগাইছোঁ যেন তেন আৰু কেনেকুৱা লাগিছে জনাব আপোনালোকে মোৰ মেহেন্দি লগাই গাড়ী চলাই আছোঁ আৰু গোটেই গাড়ীখন মেহেন্দি হৈ গৈছে আৰু তো আজিৰ ভিডিঅ'টো ইমানেই আছিলে ফ্ৰেণ্ডছ যদি ভিডিঅ'টো ভাল লাগিলে লাইক শ্বেয়াৰ কৰি দিব ইমানতে সামৰণি মাৰিলোঁ আজিলৈ বাই বাই